go. মুখে রুকি থাকে আইও ও মোৰ পোকা খান গেল দে চনচনীয়া শাককেইটা পুৱা ৰুই থৈ দিছো এই ভেটা কানিকেইটা দেখা নাপই অ বৰি পুৱা মোক শাক কাপ নেদাগিয়া এই বুঢ়ীৰ কেকেনি নাচাকিয়া না ভাত খোৱা শান্তি দে না বাচন ধোৱা শান্তি দে জানো খাবাই বনাই কালি দিপিৰা মাছেদি শাক বনি খোৱালোৱে আৰু মোৰ নোখোৱাৰে মৰে বদাম আৰু এটা আছে মহাৰাণী তাই ঘুমাই বহি খাব এই বুঢ়ীক নৰো মই চাহ দিবা নিজে মনে মনে খাই দেখো অ চাহ দিবা নৰো মই আপোনাক তুই যে খাবার মন আছে সৰু বৰে কক লগত চাহ খুৱাব মই মুখটো হাওক বুলি মই নুপুছে এই আপাতটো ক'ত যি বাগত তেল খোৱাৰ এই বডিটো আনলে সব মইয়ে করে মরবে না বউ মুকা করে মরবো এই বুড়ি তুই মুখ এখন ঘরে বান্ধি বুলি ভাবছি মই নিজে বুঢ়ী খাম দে যাবা 20 বছৰমান চাহে খাই পোৱা নাই এই পুৱাই চাহ দিছিলো মুঠে এতিয়া আটা ভাবিয়াৰ হ'লে চাহ খাই কিমান যে চাহ খাই আৰু এই বদ্দাকানিটো কাম বেছি নাপায় খালি খাব আৰু বাগাত দিব খাই দেহাটো তাই পুঠিয়াকে বাঢ়ি লৈছে এই পাকঘৰৰ কাম গৰু ছাগলীৰ পৰা চব জাগাত মোৰ গাতে পৰব আহি চাহ এক কাপ চাহ বুজাতে দে কথা শুনাবার হলে মোক পাকা ধসাই বিয়া হইলো ভাবছিলো রানীর দরে থাকতে পারিম বান্দির দরে খাতে আছে কেনাই সেরা আছিল কেনাই খাই খিনে গেছু বিয়ার আগে দেখাতে কি মিঠা মিঠা কথা ও জান কি খাবা কি লাগবো হবা খান গিয়া রাখো খান কাপড় নেদলা হদ্দাকানে তোক ইমান কাপড় দি রাখে হবা তক জোড়া দেখলা আমারই দেখাই নাপাই নাকি ভেটা কানা তুই কাপড় লিয়া দে চলি বলি মাই ঠাইত বেশি যাম এতে বুড়ি কি খায় কি নাখায় এগুলা মন নাই সব হদ্দাকানি ক'ত আছে হে এই মোৰ আজি ম'ম' খাবৰ মস্ত মন গৈছে আনতে ম'ম' লৈ গৈছোঁ 50 টকা মানৰ কিন্তু আনি এবাৰ চাইডে মাইক নিদিব মনে মনে মোক দিব নলবাগতাৰ বদ্দাকানিও ভাগ ল'ব হ'ব দক এতিয়া মোৰ মা এই তাক লাই দিয়া লগাইছি মাকহঁতৰ ঘৰত তাকো খাবা চাবা পোৱা নাছিল নেকি মোৰ হলে এইগিলা লোভ চোভ নাই দে গাছাং তাত বিহেছে তোৰ পৰা কাম কৰি মৰলো না এতিয়া হতেকে বাগাত যাবা বাকী কাম চব বদ্দাকানি মৰল এই বুঢ়ী মাকটো যে ঘৰত আছো এই খবৰেই নাই দৌৰ এই কুকাৰখন গেল দে মোৰ এই মুখ দিখান লাও পাত কচু পাত কথাত কৰি জুইহে বেছি কৰি লয় শুনিলে দিব দে বুঢ়ীক ভাত আৰু নৰো ভাত চাত দিবা মই ঘুমাই থাকো দে মই আজি উঠাত নাই এক টোপনি মাৰিহে আজি উঠে আপাৰিতো মৰিবা জাগা পোৱা নাছিল ক'ৰ পৰা যিয়ে জখনিটো আনিলে কোনটো ভাত দিয়া দিয়ে মোক মোৰ ভোক লাগছি ভাত দি মোৰ পেটত চিকেন বেছি ৰন্ধে শুনা নাই তন্ধৰ কাণত যাচ্ছি হাকছিলে যাচ্ছি উঠছে শুনাছি নাপা এই বুঢ়ীৰ হাকা চাবিচোন শান্তিত আগ টোপনি মাৰিবেও নৰো হতে নি চাও মোক যি ভাত দিবা লাগে তাকো গম নাপই এই সদ্দাকানে হথৰে নি চাবিচোন ই ফস্তি মেলি ঘুমাই থাকিলে হ'ব নেকি তাই ৰচোন তাইকে ভাত দিতে দিবা দেও তাই হথৰে
চিনি না চাগে খাচি খাই গাহৰিৰ দৰে পৰি আছে নুঠাকে আমাক ভাত গিচি দিব লাগে কি হে ভূমিকম্প লাগি মাক ভাত দিব লাগে তাড়াতাড়ি ভাত দিয়া ঘৰত ভাত দিবা গেলে মইহে মানুহ আছো নেকি আপোনাৰ কি হাত ভৰি নাই আপুনি দিবা নৰে মোৰ হাত ভৰি লৈ তই কথা কলি মোক চিনি বনাই তই আপুনি কি মোক সাংকা কথা কব তই কেনেকা কথা কলি দিনটোত ময়ে কাম কৰিছো তই এটা গাহৰি পৰাদি পৰি নাচা তই মোক গাহৰি বুলি কৈছা নিজৰ দুখ চেহেৰা দুটা পঠিয়াই বেছিয়া উঠলাই বাল দিও ময়ে বেছিকে কাম কৰো কোনি বেছিকে কাম কৰে জানো নহয় জলক মাক দিও জলক মাক দিও ও মাই আপনি ইন্টার যেটা বিচার করতে লাগবো সঁচা কথা কব কিন্তু কি কথা এখন ধরক কাম কোনি বেছিকে করে কওকচোন আপনি মই কৰো না কক আপনি বেছিকে কাম নকৰে হে পুৱা 5টাতে উঠি মইহে কাম কৰো বেছি কাম কোনি কৰে মই কৰো কি কথা কয় আপনি বেছি কাম কৰে ৰাতিপুৱা পাছত তাৰ হেনে গৰু ৰেডি কৰা সব মই কৰিব ভাত বনা চাহ বনা কোনে তই কৰা বুঢ়ীক ভাত দিয়া তই কৰা মই নকলি কোনি কৰে আকৌ ডাঙৰ ডাঙৰ কথা নকবি তই ক'ত চাই মই ডাঙৰ সন্মান জানবি তই মই ডাঙৰ ডাঙৰ হলিকে বুজি এ কাম কৰছি এই বৰ বকি আছে এই ডাঙৰ ডাঙৰ কথা কৈছে তই কাক ধৰি কথা কবা পাইছ তোক কৈছো তোক মোক কথা কবা আহিছে তোক কৈছো কাক কাক ধৰি কথা নকৰিছো কথা বয়া হৈ যাব তোৰ কি মই তোতকে ডাঙৰ সন্মান জানবি এ ডাঙৰ হলি কি হ'ব কি সন্মান জানবি 2 দিন নাই পলে এছিয়া এই মোৰ লগত কাজিয়া কৰা তই 2 দিন নাই মোক কলে হলি আপনি কেন কৈছে ময়ো পলাই চলো তোৰ মই মেলা কৰি কি নহয় নহয় আপনি ধৰি কিনানে মমো নানছে মমো মনে মনে এনে খাইছে কাক তই আঙুলি দেখুৱাই কথা কৈছে তই মোক চিনিব মই ব্লকৰ চকৰ সদায় কৰে জীয়াক তই কি আও কম কথা সদায় কৰা যে মোক কি বুলি কৈছে মই আম্বানী নাতনে ই জানো তোৰ কথা আৰু নাজদি নাই বৰ আইতেৰে ঢগৰা বাৰত পানত চুন লপি থাকে সদায় কৰি বাদ্যৰে কি কৰে ব্লগত চক ধৰতে ফান্তা হলেও তো ঘৰৰ দৰে আমাৰ ঘৰত কাম চুৰ কৰা মানুহ নাই গটা কম কাম চুৰি কাম কৰা কৰ্মী গিটা আছে চাই দেখছোন আজি এটা কাম কৰো চাও নহয় তুমি কিবা কৰে Oh no. ও 2 চাউল পৰাই যায় ও 232 ডালে হ'ল কি জানি এই বুঢ়ী মৰিলে খাই নেকি এতিয়া ডাঙৰ এটা নব ইমান খাব বাপ্পা কি হলে তোর কি হলে দেখছে না দালাস আজিৰ পৰা ভাগলো এবাৰ সেটা তোৰ ঘৰ এবাৰ সেটা মোৰ ঘৰ তোৰ ঘৰৰ কাম তই কৰিবি আৰু মোৰ ঘৰৰ কাম মই কৰিম ভালে হল দে এতিয়া তোৰ ঘৰ ইপাৰে মোৰ ঘৰ ইপাৰে সেই বুলি গেছটো মোৰ চুলাটো মোৰ গিৰি আনছি চিলিণ্ডাৰটো আমাৰ আনছি কার বাতি কার কাই এগুলা সব কি হব কাৰ কলাচ পাত আছে সেই পেট দুখ আমাৰ সব তোৰে মই একোৱে নানাই। আৰু যে নন ষ্টিকৰ কেৰাহীত আছে সেইটো আমাৰ এও না নাপায় এইগিলাখান লোহাৰ বিছনাখান যে মোৰ কি হব খান চেৰগিখান কার তো কি হব চেৰা দামত দুখ ওই র ও চেনিতে মাতো কিন্তু মোর কম হাল দিছত কেমাতো আপনাকে দিম দেখ আপনিয়ে নিব মোক নালগে ও তন্দে যে সব ভাগলি মোক এতিয়া কেনকে ভাগবি অ ৰাখপুদাক আপোনাক ডাঙৰ বৈ দে এটা বৰ মৰমৰ বৈ দে নহয় মই কে ৰাখিম সৰু বইলে ৰাখো দ মই নৰু ৰাখা বই কে ৰাখিম আপুনি ৰাখা মই ৰাখো তই ৰাখা লাগব তই এ ৰাখা কি কৈ থাকে বেকিয়া তোৰ গিৰি কি খুৱাবা নৰে কিয় ৰাখিম মুৰ্গীৰ একলাই পুতক নেকি আপোনাৰ গিৰিৰে পুতক নহয় তুফা দেখাবা ৰাখা তো কি খুৱাবা নৰে মই নিজে খাই খাই পঠিয়াকে বাছি ও এ তো বহুত ডাঙৰ ডাঙৰ কথা কয় হে মই তো কি ডাঙৰ Oh, বুঝিছে ও কি ঘৰত দাদা হাত নাই নে কি আপোনালোকে যেনেকে কাজিয়া লাগি আছে কোন ডাইৰেক্ট লাগে ডাইৰেক্ট যদি নাই যাওঁ কথা কবা এতে হ'ব তো ইমান ডাঙৰ ডাঙৰ কথা নকবি মৰা গো মই কিয় নকম কিয় কথা কথা কওঁ হ'ব অলপমান সন্মান জানবি শুনক এতিয়া ৰাখো আপুনি মই শুনক কি কাজিয়া কৰি আছে আপোনালোকে কোনে আপুনি চাই দিয়ক চাৰি ধৰি দিয়ে যা ৰ'ব আপোনালোকে কাজিয়া নকৰিবচোন তোৰ যাবা দিছো না আৰু সেইটো কিয় বাগ দি আছে তাতে ওই ও শুনছ হুয়া ওই ওই এন্দে কাক গালি বাড়ি বেরছিয়ে তোক যাবা দিছো না তো ভালে ভালে যাবি কৰিছো ৰ'ব মোৰ কথাটো শুনক আপোনালোকে ৰ'ব কি আপোনালোকে মানুহ কেনেকে ব্যৱহাৰ কৰিব লাগে নাজনে হা মই আজি এখন ঘৰত কিমান দিনৰ মূৰত আছো আপোনালোকে কি ভাল ব্যৱহাৰ কৰিব নোৱাৰে হা
আপোনালোকে এই ব্যৱহাৰ শিকছি মানে দাদা আপোনাক চিনি পোৱা নাই। আমি ভাবছিলো আপুনি কোনোবা বাহিৰা মানুহ আমাক দম দিবি আছিল। মই বাহিৰা মানুহ নহয় আৰু আপোনালোকক একো ডিষ্টাৰ্ব দিব অহা নাই, দম দিব অহা নাই। মই আছো এখন ঘৰৰ ভাড়া নিব কাৰণে। কি ভাড়া? ভাড়া ভাড়া নিব আহিছো মই। আজি 6 মাহ ধৰি আপোনালোকৰ দৌৰগিৰিৰে ভাড়া দিয়া নাই মোক। এই ভাড়া নিবৰ কাৰণে আছো মই। এই যদি মই মিছা কৈছো এই আপোনালোকৰ এই শাহুমাক সোধক। তাৰমানে আমাক মিছা কথা কৈ বিয়া কৰে আনছি। হৈ দিয়ক বাইদেউ, সেইকাৰণে আমি বাৰান্দাখন ফ্ল'ৰ কৰিব কৈছিলো, সেইকাৰণে কৰা নাই। এতিয়াহে গম পালো। এতিয়া মই সেইদিনা নাজানো, আপোনালোকে মোক 6 মাহৰ ভাড়াটো দিয়ক। আৰু আপোনালোকৰ কি গিৰাক দেউতা কি ঘৰত নাহে নেকি? মই ইমান ফোন কৰোঁ সিহঁতক, ফোনচোন ৰিচিভ নকৰে, না নাম্বাৰ চাম্বাৰ বদলাইছি। নাই দিয়ক বদলা নাই, হেৰিয়ে কামত আছে ইমানে কাম কৰি আছে না 6 মাহ ধৰি। বাবা শুন ভাড়াটো পিছত ল'বি মোক আগে মেডিকেলক লৈ যাইছো। জখনি দিতই খেলে